শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল চেঞ্চাছ সম্পৰ্কীয় আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই চেঞ্চাছ সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। প্ৰথমে আলোচনা কৰিম আমি ইনুমাৰেটৰ কোন হয়, ইনুমাৰেটৰৰ মুখ্য কাম কি কি হ'ব পাৰে, ছুপাৰভাইজাৰৰ কোন হয় আৰু ছুপাৰভাইজাৰৰ মুখ্য কাম কি। আহক আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমি জানি লোৱা আহক যে ইনুমাৰেটৰ কোন হয়। ইনুমাৰেটৰ হ'ল সেইজন ব্যক্তি যিয়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এতিয়া ইনুমাৰেটৰৰ কিছুমান গুৰু দায়িত্ব আছে, কি কি কাম ইনুমাৰেটৰে এই চেঞ্চাছ 2027 কৰিব লাগিব। আহক আমি এটা এটাকৈ থুলমূলকৈ আলোচনা কৰোঁ। আহক আমি প্ৰথমে চেঞ্চাছ 2027 ইনুমাৰেটৰৰ মূল গুৰু দায়িত্ব কি হ'ব এই সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথম নাম্বাৰটো আপোনালোকে দেখা পাইছে স্ক্ৰীনত যে প্ৰতিটো ঘৰ আৰু চেঞ্চাছ হাউচ চিনাক্ত কৰিব লাগিব ইনুমাৰেটৰে, আৰু নিজৰ দায়িত্বত থকা অঞ্চলৰ প্ৰতিটো বিল্ডিং আৰু সেই বিল্ডিঙৰ ভিতৰত থকা প্ৰতিটো চেঞ্চাছ হাউচ বাসগৃহ বা ব্যৱহৃত একক চিনাক্ত কৰি তালিকাভুক্ত কৰিব ইনুমাৰেটৰজনে। নাম্বাৰ 2 চাব যে হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছৰ সময়ত ঘৰৰ তথ্য সংগ্ৰহ কৰা, যে প্ৰতিটো ঘৰৰ বিষয়ে তথ্য লাভ কৰিব, যেনে ঘৰৰ ধৰণ কি, দেৱাল, চাল, মজিয়া, পানীৰ ব্যৱস্থা, শৌচাগাৰ, বিদ্যুৎ, ইণ্টাৰনেট আদিৰ বিষয়ে ইনুমাৰেটৰে তথ্য সংগ্ৰহ কৰিব। 3 নম্বৰত দেখা পাইছে আপোনালোকে যে পপুলেশ্যন ইনুমাৰেশ্যনৰ সময়ত প্ৰতিজন ব্যক্তিৰ তথ্য লোৱা, যে আমাৰ দুটা ফেজ হ'ব। ফাৰ্ষ্ট ফেজত আমাৰ হাউচ লিষ্টিং থাকিব, ছেকেণ্ড ফেজত আমাৰ পপুলেশ্যন ইনুমাৰেশ্যন হ'ব। আৰু পপুলেশ্যন ইনুমাৰেশ্যন যেতিয়া হ'ব তেতিয়া প্ৰতিটো ঘৰত গৈ প্ৰতিজন ব্যক্তিৰ তথ্য ইনুমাৰেটৰজনে লাভ কৰিব, তথ্য সংগ্ৰহ কৰিব। ইনুমাৰেটৰজনৰ 4 নম্বৰ কাম হ'ব যে মোবাইল এপ বা নিৰ্ধাৰিত মাধ্যমত তথ্য সঠিকভাৱে ভৰোৱা। সংগৃহীত সকলো তথ্য চৰকাৰে দিয়া মোবাইল এপ বা আন নিৰ্ধাৰিত ব্যৱস্থাত কোনো ভুল নোহোৱাকৈ সঠিকভাৱে লিপিবদ্ধ কৰিব লাগিব ইনুমাৰেটৰজনে। 5 নম্বৰত চাব যে ছেল্ফ ইনুমাৰেশ্যন কৰা পৰিয়ালৰ তথ্য পৰীক্ষা কৰা, যে আপোনালোকে ইতিমধ্যে গম পাইছে যে ছেল্ফ ইনুমাৰেশ্যনৰ ব্যৱস্থা এইবাৰ থাকিব। আৰু ছেল্ফ ইনুমাৰেশ্যন আমাৰ মূল যিটো গণনা আৰম্ভ হ'ব হাউচ লিষ্টিঙৰ, আমি ইনুমাৰেটৰজনে ঘৰে ঘৰে যেতিয়া যাব লাগিব তাৰে 15 দিন আগতে যিটো আমাৰ চেঞ্চাছৰ অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত কোনোবাই যদি ইচ্ছা কৰে তেওঁলোকে ছেল্ফ ইনুমাৰেশ্যন আৰু তথ্যখিনি নিজে নিজে স্বগণনাৰ জৰিয়তে তেওঁলোকে দাখিল কৰিব পাৰিব। আৰু যেতিয়া দাখিল কৰিব, সেই দাখিল কৰাৰ পিছত কোনো পৰিয়ালে যদি নিজে অনলাইন যোগে ছেল্ফ ইনুমাৰেশ্যন কৰে তেন্তে সেই তথ্য সঠিক নে নাই সেইটো তেওঁ কি কৰিব, পৰীক্ষা কৰিব। কৰাৰ পিছত সেই তেওঁ SEID যিটো থাকিব সেইটো সংগ্ৰহ কৰিব। কৰাৰ পিছত সেই SEIDৰ জৰিয়তে তেওঁ তথ্যখিনি ডাউনলোড কৰি ল'ব। 6 নম্বৰ চাব যে কোনো তথ্য অসম্পূৰ্ণ বা ভুল থাকিলে সংশোধন কৰা, যে কোনো তথ্য অসম্পূৰ্ণ বা ভুল থাকিলে সংশোধন কৰা। যদি তথ্যত ভুল বা বাদ পৰা অসম্পূৰ্ণ অংশ দেখা যায় তেন্তে পৰিয়ালৰ পৰা পুনৰ সঠিক তথ্যলৈ সংশোধন কৰিব লাগিব ইনুমাৰেটৰজনে। 7 নম্বৰত চাব যে সকলো তথ্য গোপনীয় কনফিডেন্সিয়েল ৰাখা। আমি যিবোৰ তথ্য এজ এ এনুমাৰেটৰ হিচাপে আমি গ্ৰহণ কৰিম, আমি তেওঁলোকৰ পৰা লাভ কৰিম, এই তথ্যবোৰ যাতে কোনেও গোপনীয়তা ভংগ নকৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব ইনুমাৰেটৰজনে। যে সকলো তথ্য আমি গোপনীয় কনফিডেন্সিয়েল হিচাপে ৰাখিব লাগিব। যে জনগণৰ সময়ত সংগ্ৰহ কৰা ব্যক্তিগত তথ্য কোনো ব্যক্তি বা সংস্থাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিব। এই তথ্য কেৱল চেঞ্চাছৰ চৰকাৰী কামৰ বাবেহে ব্যৱহাৰ কৰিব লাগিব। এইখিনি আমি এজ এ এনুমাৰেটৰ হিচাপে মনত ৰাখিব লাগিব। 8 নম্বৰত চাব যে সময়মতে সকলো কাম সম্পূৰ্ণ কৰি ছুপাৰভাইজাৰক প্ৰতিবেদন দিয়া। আপোনালোকে জানে যে আমাৰ এনুমাৰেটৰৰ লগত কিছুমান ছুপাৰভাইজাৰ থাকিব, যেনেকুৱা ধৰক 10জন বা 12জন এনুমাৰেটৰৰ লগত এজন ছুপাৰভাইজাৰ থাকিব। তো সেই আমি যি তথ্য সংগ্ৰহ কৰিম এই তথ্যবোৰ কি কৰিব লাগিব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো গণনাৰ কাম শেষ কৰি কামৰ অগ্ৰগতি আৰু প্ৰয়োজনীয় তথ্য ছুপাৰভাইজাৰক জমা দিব লাগিব। এতিয়া হওক আমি ছুপাৰভাইজাৰ বা তদাৰককাৰীৰ মূল কাম কি কি হ'ব পাৰে এইখিনি আমি থুলমূলকৈ আলোচনা কৰোঁ। 1 নম্বৰত নিজৰ অধীনৰ সকলো এনুমাৰেটৰক নিৰ্দেশনা আৰু সহায় আগবঢ়োৱা। 5জন বা 6জনৰ অধীনত এজনকৈ ছুপাৰভাইজাৰ থাকিব আৰু সেই ছুপাৰভাইজাৰজনে এনুমাৰেটৰক নিৰ্দেশনা আৰু সহায় আগবঢ়াব। যদি এনুমাৰেটৰৰ কাম কেনেদৰে চলিছে বা যদি কিবা সহায়ৰ প্ৰয়োজন হয় সেই সহায়ৰ হাত আগবঢ়াব আমাৰ ছুপাৰভাইজাৰজনে। নাম্বাৰ 2 যে এনুমাৰেটৰক সংগ্ৰহ কৰা তথ্য পৰীক্ষা কৰা। এনুমাৰেটৰজনে তথ্য সংগ্ৰহ কৰিলে কিন্তু এই তথ্য সঠিক হ'লনে নাই, সম্পূৰ্ণ নিয়ম অনুসৰি ভৰোৱা হৈছেনে নাই সেয়া ছুপাৰভাইজাৰে পৰীক্ষা কৰিব। 3 নম্বৰ ভুল বা অসম্পূৰ্ণ তথ্য থাকিলে সংশোধন কৰিবলৈ কোৱা। যদি এনুমাৰেটৰজনে কোনো ভুল তথ্য বা অসম্পূৰ্ণ তথ্য তেওঁ সংগ্ৰহ কৰিছে তেন্তে ছুপাৰভাইজাৰজনে এনুমাৰেটৰজনক সেই তথ্য পুনৰ ভেৰিফাই কৰি সংশোধন কৰিবলৈ অনুমতি দিব। 4 নম্বৰ চাব যে কঠিন বা বিশেষ ক্ষেত্ৰত সমস্যা সমাধান কৰা, যে কঠিন বা বিশেষ ক্ষেত্ৰত সমস্যা সমাধান কৰিব লাগিব এনুমাৰেটৰসকলৰ।
এই ছুপাৰভাইজাৰে কৰিব যে গণনাৰ সময়ত কোনো বিশেষ সমস্যা বা জটিল পৰিস্থিতি আহিলে ছুপাৰভাইজাৰে সেই সমস্যাৰ সমাধান কৰে আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব লাগিব। 5 নম্বৰ, কাম সময়মতে সম্পূৰ্ণ হৈছে নে নাই সেয়া নিশ্চিত কৰা। আপোনালোকে ইতিমধ্যে গম পাইছে যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ এই জনগণনাটো সমাপ্ত কৰিব লাগিব। যিহেতু আমাৰ এনুমেৰেটৰক এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হ'ব, সেই সময়মতে কামখিনি হৈছে নে নাই তেতিয়াহ'লে এই তদাৰকখিনি কৰিব আমাৰ ছুপাৰভাইজাৰে। আৰু ছুপাৰভাইজাৰে নিশ্চিত কৰিব যে এনুমেৰেটৰে নিৰ্ধাৰিত সময়সমূহৰ ভিতৰত তেওঁ কামখিনি সম্পূৰ্ণ কৰিব পাৰিছেনে নাই। 6 নম্বৰ, যে উচ্চ কৰ্তৃপক্ষলৈ অগ্ৰগতিৰ দাখিল কৰা। প্ৰগ্ৰেছ ৰিপৰ্ট, যে গণনাৰ কাম কিমান দূৰ আগবাঢ়িছে, কিমান কাম বাকী আছে আৰু তথ্য ছুপাৰভাইজাৰে নিয়মিতভাৱে এনুমেৰেটৰসকলৰ পৰা গ্ৰহণ কৰিব আৰু এই তথ্যবোৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ তেওঁ প্ৰতিবেদন দাখিল কৰিব। 7 নম্বৰত চাব যে চেঞ্চাছৰ নিয়ম আৰু নিৰ্দেশনা সঠিকভাৱে পালন হোৱাটো নিশ্চিত কৰিব। চেঞ্চাছৰ কিছুমান গাইডলাইন থাকিব আৰু সেই গাইডলাইনসমূহ সঠিকভাৱে পালন কৰিলে নে নাই এনুমেৰেটৰসকলে এইখিনি লক্ষ্য ৰাখিব আমাৰ ছুপাৰভাইজাৰজনে। যে ছুপাৰভাইজাৰে নিশ্চিত কৰিব যে সকলো এনুমেৰেটৰে চেঞ্চাছৰ চৰকাৰী যি নিয়ম সেই নিয়ম আৰু নিৰ্দেশনাসমূহ সঠিকভাৱে পালন কৰিছে নে নাই। যদি নকৰে তেতিয়াহ'লে এই বিষয়ে এনুমেৰেটৰসকলক তেওঁ অৱগত কৰিব। এতিয়া আমি কিছুমান কথা আমি মনত ৰাখিব লাগিব যে চাব যে যদি এটা অঞ্চলত 6জন বা এনুমেৰেটৰ থাকে তেন্তে সেই এজন ছুপাৰভাইজাৰে সেই 6জনৰ কাম পৰ্যবেক্ষণ কৰি সকলো তথ্য সঠিকভাৱে সংগ্ৰহ কৰা হৈছে নে নাই সেয়া নিশ্চিত কৰিব। এটা অঞ্চলত 6জন বা তাতকৈ বেছি এনুমেৰেটৰ থাকিব পাৰে আৰু সেই এনুমেৰেটৰৰ অধীনত 1জনকৈ ছুপাৰভাইজাৰ নিয়োগ কৰিব আৰু সেই এনুমেৰেটৰসকলক গোটেইখিনি তথ্য ছুপাৰভাইজাৰজনে সংগ্ৰহ কৰি তেওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰগ্ৰেছ ৰিপৰ্ট তেওঁ পঠিয়াই থাকিব সময়ে সময়ে। তো ধন্যবাদ থাকিল ছাৰসকলে, লগ পাম আন এটা ভিডিঅ'ত।